CSK আৰু ৰাজস্থানৰ মাজত যি IPLৰ 61 নম্বৰখন মেটচ হৈ আছিলে এদিনত আজি CSK 5 উইকেটত জিকিবলৈ সক্ষম হ'ল। ৰাজস্থানে প্ৰথম বেটিং কৰি 141 ৰানৰ টাৰ্গেট দিলে CSK। আজি ৰাজস্থানৰ বেটাৰসকলে ইমান ঠিক নেখেলিলে, সেই ফলত 141 ৰান কৰিব পাৰিলে। CSKৰ বলিং বৰ ধুনীয়া কৰে আজি, সেই হেতুকে ইমান কম ৰান কৰিব পাৰিলে আজি ৰাজস্থানৰ আজি ৰিয়ান পৰাগে বৰ ধুনীয়া ইনিংছ খেলে, 35টা বলত 47 ৰান কৰে। আজি ৰিয়ান পৰাগে ভাল নেখেলা হ'লে ইমান ৰান নহ'লহেঁতেন। লগতে ধূপ জয়লেও 18টা বলত 28 ৰান কৰে। আজি পিটছখন ধিমা পিচ আছিলে, সেইকাৰণে ইমান ৰান কৰিব নোৱাৰিলে আজি ৰাজস্থানে যদি বেটিং লাইন যদি চাবলৈ যোৱা হয়, জয়ছোৱালে 21টা বলত 24 ৰান কৰে, বাটলাৰে 21 ৰান কৰে, চেমচাঙে ভাল নেখেলিলে 19টা বলত 15 ৰান কৰে, ৰিয়ান পৰাগে 47 মানে ভালেই খেলে, ধূপ জয়লে 28 ৰান কৰে 18টা বলত। বাকীকেইটা প্লেয়াৰ ইমান ঠিক নেখেলিলে, সেইকাৰণে ইমান কম ৰান হ'ল আজি। CSK প্লেয়াৰখনে ভালেই খেলে আজি, মিচেলে ভালেই খেলে আৰু গায়কোৱাডে লাষ্টত খেলখন জিকাই দিয়ে। গায়কোৱাডে আজি কেপ্টেইনশ্বিপ ভাল কৰে, আজি 41টা বলত 42 ৰান কৰে আৰু ৰচিন ৰবীন্দ্ৰই 18টা বলত 27 ৰান কৰি খেল জিকাই দিয়ে। CSKৰ যদি বেটিং লাইনটো যদি চাওঁ, ৰচিন ৰবীন্দ্ৰই 18টা বলত 27 মাৰে, গায়কোৱাডে 42 ৰান মাৰে, মিচেলে 22 ৰান, মইন আলী 10 ৰান কৰে, শিৱম ডুবে 18 ৰান কৰে। ইয়াৰ লগে লগে CSK 2024 IPLত 7খন মেটচ জিকিছে, পইণ্টছ টেবুলত 3 নম্বৰত আছে। যদি ভিডিঅ' ভাল লাগে এটা লাইক কৰি দিব। থেংক ইউ।